নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ অনলাইন আছামৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। যদিহে এই লিষ্টখনত আপোনাৰ নাম আছে তেন্তে আপুনিও পাব চৰকাৰী ঘৰ। এই ভিডিঅ'টোত আপুনি ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম এই লিষ্টখন কেনেকৈ আপুনি নিজৰ মোবাইলতে চেক কৰিব পাৰিব। যদিহে আমাৰ এই চেনেলটিলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। এই লিষ্টখন চেক কৰিবলৈ আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গুগলত গৈ এনেকৈ সাৰ্চ কৰিব PMAYG বুলি লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পাছতে এনেকুৱা পেজটো ওপেন হ'ব দেখিব পাইছে। ওপৰত যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। এনেকুৱা অফিচিয়েল ৱেবছাইট এটা ওপেন হ'ব। এই ৱেবছাইটটোৰ লেফ্ট কৰ্নাৰত যিটো দেখা পাইছে আৱাসফ্ট তাৰ তিনিটা অপশ্যন আছে। তাতে ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ ওপেন হ'ব। তাৰ তললৈ অলপ স্ক্ৰল ডাউন কৰি দেখিব 2 নম্বৰ পইণ্টটো যিটো আছে হাউচ প্ৰগ্ৰেছ এগেইনষ্ট দ্য টাৰ্গেট ফিনান্সিয়েল ইয়াৰ তাতে ক্লিক কৰিব। তেনেকুৱা ক্লিক কৰাৰ পাছতে এনেকুৱা পেজ এটা ওপেন হ'ব। তাতে ওপৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা দেখুৱাইছেই, সেইটো চিলেক্ট কৰা আছে। নেক্সট 2 নম্বৰ পইণ্টটোত আসামত ক্লিক কৰিব। এইটোত ষ্টেটখন নিজৰ চিলেক্ট কৰি ল'ব। তাৰ পাছতে আহিব ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিবলৈ। আপুনি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা স্ক্ৰল ডাউন ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছতে তাৰ তলত সমষ্টিটো চিলেক্ট কৰিব আহিব। আপুনি নিজৰ সমষ্টিটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰ পাছতেই পঞ্চায়তটো আপোনাৰ যিটো পঞ্চায়ত হয় সেইটো চিলেক্ট কৰিবলৈ আহিব। তাতে চিলেক্ট কৰি এনেকুৱা ক্লিক কৰি চিলেক্ট কৰি ল'ব। তাৰ পাছতে তললৈ এটা প্লাছ বা মাইনাছ কৰিবলৈ আহিব। ইয়াতে প্লাছ কৰিবলৈ আহিছে দেখিছে। মই ইয়াতে প্লাছ কৰি লৈছোঁ। আপোনাৰ ক্ষেত্ৰত হয়তো মাইনাছ কৰিবলৈ আহিব পাৰে, তো মাইনাছ কৰি ল'ব। তাৰ পাছত দেখা পাইছে এনেকৈ তলতে ছাবমিট বুটনটো তাতে ক্লিক কৰি দিছোঁ। বুটনটোত ক্লিক কৰাৰ পাছতে এনেকৈ দেখিব তলতে আপোনাৰ লিষ্টখন ওলাই পৰিছে। ইয়াতে চাই ল'ব আপোনাৰ নামটো আছেনে নাই। আৰু এই লিষ্টখন HD কোৱালিটিত ডাউনলোড কৰিবলৈ হ'লে আপুনি ইয়াতে দেখা পাইছে ডাউনলোড PDF আকাৰত ডাউনলোড কৰি আপুনি নিজৰ মোবাইলত HD কোৱালিটিত চাই ল'ব পাৰে। শেষত সকলোলৈকে এটাই অনুৰোধ থাকিব, এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই যাবলৈ।